নমস্কাৰ স্বাগতম জনাইছোঁ আমি আহি পাইছোঁ আজি মহাপ্ৰভু শ্ৰী গৰখীয়া গোসাঁই থানলৈ য'ত দেখা পাইছে আপোনালোকে একেবাৰে লোকাৰণ্য হৈ আচলতে আজি আছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ আৰু যি উৎসৱত আপোনালোকৰ সন্মুখত ইয়াত দৃষ্টিগোচৰ হৈছেই একেবাৰে মানুহ তাতে আৰু এইফালে সূৰ্যদেৱ আপোনালোকে একেবাৰে যিমান পাৰে সিও যেন গোটেইখিনি ঢালি দিছে হয় আমি দাদা এজনক লগ পাইছোঁ এইমাত্ৰ আমাৰ সন্মুখত হয় দাদাজন নমস্কাৰ সমগ্ৰ অসমবাসীকে জন্মাষ্টমী উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ দিছোঁ মোৰ নাম শ্ৰী নীতিশ ৰঞ্জন পাটগিৰি মই নিয়মীয়া বাৰ্তাৰ স্থানীয় সংবাদদাতা সৌৰভক আচ্ছা দিয়ক হয় তেখেতক লগ পাই সঁচাকৈ বৰ ভাল লাগিল দাদা আপোনাক লগ পাই এটা কথা সুধিব বিচাৰিছোঁ আপুনি নিয়মীয়া বাৰ্তাৰ সংবাদদাতা তো ইয়াতেতো আপুনি সৰুৰ পৰা দেখা পাইছে ইয়াতে এই উৎসৱ হয় তাহানিৰ উৎসৱ আৰু এতিয়াৰ উৎসৱৰ মাজত কিবা পাৰ্থক্য আপুনি পৰিলক্ষিত হৈছেনে আপোনাৰ দৃষ্টিগোচৰ হৈছেনে সেইখিনি জনাব আচ্ছা এতিয়া আমাৰ সৰভোগত যিখন ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানখন আজি 500 বছৰ পুৰণি হয় ইয়াত তাৰমানে সৰভোগৰ ঐতিহ্যমণ্ডিত মহাপ্ৰভু গৰখীয়া গোসাঁই থানত এই যি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰি আহিছে তো আগতে ইয়াত ভক্তৰ সমাৱেশ সিমান এটা হোৱা দেখা আমি পোৱা নাছিলোঁ কিন্তু ক্ৰমান্বয়ে দেখিছোঁ এতিয়া ইয়াত ভক্তৰ সমাৱেশ ক'ব গ'লে লক্ষাধিক হৈছে ইয়াত মনেদি ভক্তসকলে যি কামনা বাসনা কৰি আহে তাৰ ফল এই ভক্তসকলে নিজে সময়ত পায় আৰু তাৰ বাবে যেতিয়া তেওঁলোকে ইয়াৰ ফল পোৱাৰ পিছত আহি মহাপ্ৰভুৰ ওচৰত নিজে শৰণাপন্ন হয় আচ্ছা হয় তেখেতে এটা বৰ আমাৰ আগত ডাঙৰ কথা উনুকি আহিছে সেইটো যে সঁচাকৈ এইখনৰ যিটো মাহাত্ম্য সেইটো মাহাত্ম্য আচলতে স্বীকাৰ কৰিবই লাগিব এতিয়া আচলতে সেইকাৰণে ভক্তৰ সমাৱেশ আগতকৈ বেছি হৈছে যি নহওক হয় ধন্যবাদ জনাইছোঁ দাদা আজি ভাল লাগিল আপোনাক লগ পাই হয় ভাইটি এজনক লগ পালোঁ আজি নমস্কাৰ নাম কোৱা কোন ক্লাছত ফাৰ্ষ্ট ইয়াৰ এইবাৰ আচ্ছা কিমান বছৰৰ পৰা ইয়াত আহি আছে মই ঘৰ মোৰ হাউলিৰ পৰা ইয়ালৈকে আহিছে আচ্ছা ইয়াৰ আগত আহি পাইছানে কেতিয়াবা আগলৈকে আহিছোঁ অঁ কেনে লাগে ইয়াত আহি ভালেই লাগে আজি আহি কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে জনসমুদ্ৰৰ ভিৰৰ মাজত আমি এই মূল প্ৰৱেশদ্বাৰৰ মাজলৈ কেনেকৈ বাৰু প্ৰৱেশ কৰিব পাৰিম সেয়া জানো সম্ভৱপৰ হৈ উঠিব বলকচোন লাহেকৈ আমি আগবাঢ়ি গৈছোঁ ভিতৰলৈ যোৱাৰ বৃথা প্ৰচেষ্টা নকৰোঁ কাৰণ তালৈকে যোৱাৰ লগে লগে আৰু বহুত অসুবিধাৰ সন্মুখীন হোৱা যায় যি নহওক সঁচাকৈ ভাল লাগিছে আহি ইয়ালৈকে মানুহ খালি চাৰিওফালে মিতাক আহি লগ পালোঁ মিতা পাৰ্থক লগ পালোঁ আপোনালোকৰ সন্মুখত মোৰ একেবাৰে যদিওবা জুনিয়ৰ তথাপিও বহুত লগ এয়া লগ পাইছোঁ সুৰজ নমস্কাৰ মোৰ নাম সুৰজ ৰায় মোৰ নাম ঋতু ৰায়
নাম প্ৰসেনজিৎ নাম বিক্ৰম ৰায় নাম প্ৰায় চবকে আহি ইয়াতে লগ পালো আৰু গোটেই কেইজনে কিয় আহিছে ইয়ালৈকে নিশ্চয় কিবা আছে এই সুৰজ কিয় আহিলা ফূৰ্তি কৰিবলৈ আহিছো কি ফূৰ্তি কেনেকুৱা ফূৰ্তি এইটোহে আচল কথা এই আচলতে কি আৰু স্পষ্ট পাতি হ'ব লাগে হয় নাই কেনে লাগিছে আহি ভাল লাগিছে কিমান সময় হ'ল আহি 3 ঘণ্টা মান হ'ল 3 ঘণ্টা আৰু কিমান ঘণ্টা লাগিব আৰু 2 ঘণ্টা বাপৰে এই গৰমত ইমান গৰম তাৰ মাজত প্ৰথমতে আহিবলৈ 3 ঘণ্টা হৈয়ে গ'ল তাৰপিছত আকৌ বোলে 3 ঘণ্টামান থাকিব মানে গোটেই দিনটো আজি ইয়াতে বৰ ভাল ফুটবল খেলে আমাৰ অপল কেনে লাগি আছে কোৱা ভাল লাগি আছে আৰু বহুত কাপি দেখা পাইছোঁ মুঠতে জিৰক বহুত ভাল লাগিল বঢ়িয়া নহয় দে দাড়ি কুৰা একেবাৰে চিলচিলা হৈছে কেনে লাগিল ঠিকেই এই গৰম মানে একেবাৰে নহবি আৰু একদম খানাই ঠিক আছে অ'কে ভাগিনাৰ কাৰণে এইখন বঢ়িয়া ৰ'দে দোহাই দিম গাবোৰ একেবাৰে একদম দহি শেষ তো কি খাম ঠাণ্ডা অকণমান খাব লাগিব বৰফ অকণমান সেয়া আৰু একেবাৰে শীতলতা বিৰাজ কৰি দিলে চাৰিওফালে বৰ ভাল লাগিছে ন দেৰা এই গৰমত একমাত্ৰ উপায় আইচক্ৰীম অ'কে লেটছ গ' ভিৰ বাট হোৱা অৱস্থা চাৰিওফালে তথাপিওতো আৰু এইফালে এতিয়া চলি আছে 42 ডিগ্ৰী আৰু এই 42 ডিগ্ৰীৰ মাজতে মানুহবোৰ আহি সঁচাকৈ বৰ ভাল লাগিছে এই জনসমাধে তো লাহেকৈ আমি আগবাঢ়িম এতিয়া বৰষুণকে হম ন দেউৰা তো শেষত কিবা ক'বা দিনক আহিলোঁ ভাল লাগিল বহুত মানুহ লগ পালোঁ বহুত কিবা কিবি দেখিলোঁ তো অ'কে দাদা বাই বাই দাদা